নমস্কাৰ বন্ধুসকল, মই ৰশ্মি আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সদায় যেনেদৰে দুপৰীয়াৰ থালিখন ৰেডি কৰোঁ, ঠিক তেনেদৰে আজিও থালিখন সজাবলৈ ওলাইছোঁ। গতিকে কিনো বনাওঁ আজি দুপৰীয়া সাজটোত চাওঁ ব'লকচোন। মই পাকঘৰলৈ অহাৰ মানে এয়া মায়ে শুকলতি পাত আৰু নৰসিংহ পাত আনি ধুই কৰি থৈ দিছে। এতিয়া এইখিনি কুটি মাছৰ লগত বনাম। ব'লকচোন চাওঁ শুকলতি পাত আৰু মাছৰ জোল কেনেদৰে বনাওঁ। শুকলতি পাতৰ লগত মাছৰ জোল বনাবলৈ বস্তুখিনি যোগাৰ কৰি ল'লোঁ। এইফালে আছে শুকলতি পাত আৰু নৰসিংহ, এইফালে আছে দুটা পিঁয়াজ কাটি লৈছোঁ, এইপিনে অলপমান নহৰু লৈছোঁ থেতেলিয়াই, বেছি পেষ্ট বনাই লোৱা নাই, অলপমান থেতেলিয়াই লৈছোঁ। এইফালে মাছ, কেৰাহী এটা পাতি মাছখিনি ফ্ৰাই কৰি ল'ম প্ৰথমতে। এইফালে মাছৰ জোল বনাবলৈ আৰু এটা কেৰাহী পাতি ল'লোঁ। এতিয়া মই ইয়াত তেল দি দিছোঁ। এতিয়া তেলখিনি গৰম হৈ গৈছে, ইয়াত পাঁচফোৰণ দি দিম। এতিয়া ইয়াত পিঁয়াজখিনি দি দিম কাটি লোৱা। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে অলপমান ভাজি ল'ম। এয়া পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে, এতিয়া ইয়াত নহৰুখিনি দি দিম। এতিয়া ইয়াত এচামুচ ৰং গুড়া দিম। এইখিনি ভালদৰে লৰাই কাটি লোৱা শাকখিনি ইয়াত দি দিম। শাকখিনি দি এনেদৰে অলপ সময় ভাজি ল'ম। এতিয়া 5 মিনিটমানৰ কাৰণে শাকখিনি সিজিবৰ বাবে ঢাকন মাৰি দিম। এয়া 5 মিনিটমান ভাজি লোৱাৰ পিছত আমাৰ শাকখিনিত পানী দিবলৈ হৈ গৈছে। ইয়াত মই এমগমান পানী দিম আৰু সৰু মগেৰে। পুনৰ এইখিনি ঢাকন দি আৰু 5 মিনিটমান সময় এনেদৰে ভাজি ল'ব। চাওকচোন শাকখিনি ধুনীয়াকৈ উতল আহি গৈছে। এতিয়া ইয়াত দি দিম মই ফ্ৰাই কৰি থোৱা মাছখিনি। এতিয়া ইয়াত এচামুচ জলকীয়াৰ গুড়া দি দিছোঁ। এতিয়া এইখিনি অলপ সময় এনেদৰে সিজিবলৈ দি ইয়াত সোৱাদ অনুসৰি নিমখ দি দিম। এয়া চাওক আমাৰ মাছৰ জোল ৰেডি হৈ গৈছে। তেনেহ'লে ব'লক এতিয়া থালিখন ধুনীয়াকৈ আমি সজাই লওঁ। এইখন আমাৰ দুপৰীয়াৰ থালিখন ৰেডি হৈ গৈছে। তেনেহ'লে ব'লক আজি জুতি লগাই ভাত সাজ খাই লওঁ। অতি মৰমেৰে সকলোৰে বাবে ভাত সাজ ৰন্ধাৰ পিছত যেতিয়া সকলোৱে টেষ্ট কৰি কয় যে সঁচাই বহুতেই ভাল লাগিছে, তেতিয়া আমাৰ বিশেষকৈ ঘৰৰ ৰান্ধনীবোৰৰ বহুতেই ভাল লাগে, নহয়নে বাৰু কওকচোন। মৰমেৰে ৰন্ধা ভাত সাজৰ আচলতে জুতিয়ে বেলেগ। তেনেহ'লে আজিলৈ বিদায় লওঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি অল কৰি দিব। তেতিয়াহে আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনাৰ তাত যাব আৰু মোৰ নতুন ভিডিঅ'বোৰ আপোনালোকে উপভোগ কৰিব। তেনেহ'লে আজিলৈ বাই বাই।